হেল্ল' দোস্ত, ৰাতিপুৱা প্ৰথম আহিবলৈ মই ভাত বনাইছোঁ, কাৰণ আমি ষ্টাফে চবেই ভাত খাওঁ। ভাত বনাইছোঁ আৰু তাৰপিছত এইফালে ভাজি স্কচ আৰু আলু ভাজি বনাইছোঁ ভাতৰ লগত খাবলৈ। আৰু এনেকৈ অলপ গুড়াকৈ ভাগি দিব লাগে, তেতিয়া খাবলৈ ভাল হয়। আৰু কম ষ্টিমত ফ্ৰাই কৰিব লাগে। ধুনীয়াকৈ যেতিয়া কম ষ্টিমত ফ্ৰাই কৰিব, খাবলৈ খুব এটা টেষ্টি হয়। কাইলৈ থাকি মই পৰহিলৈ ৰেচিপি ভিডিঅ' দিম, কি ৰেচিপি ভিডিঅ' দিম চাই লওঁ। আৰু এইফালে চাওক, চিঙৰা ভৰাই থৈছোঁ। আৰু এইফালে গোটা নিমকি দেখিছে, গোটা নিমকি ফ্ৰাই কৰি আছোঁ। ধুনীয়াকৈ কালাৰ হ'লে মই বাহিৰলৈ নমাই দিম। আৰু এইফালে কাটা নিমকি। দিনটো কি মিঠাই বনাওঁ সেয়া ভিডিঅ' আপোনালোকৰ মাজলৈ দিছোঁ। আৰু এইফালে ভুজিয়া বনাই আছোঁ, বেচন ৰেডি কৰি লৈছোঁ। আৰু এইফালে দেখিছেনে চন্দ্ৰপুৰী, এইটো গুজিয়া বুলি কয় আৰু অসমীয়া চন্দ্ৰপুৰী বুলি কয়। গুজিয়া পিৰিতিয়া বুলিও কয়, গুজিয়া বুলিও কয়, ইয়াৰ নাম 3টামান আছে। আৰু এইফালে ফ্ৰাই হৈ গ'ল, এতিয়া ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিম। দুটামান মাটিত পৰি গ'ল, ফটককৈ ঝালনাখন দি লাগি গ'ল। মাটি মানে চাফা জেগা হয়, পকা হয়, একো টেনশ্যন নাই। ডেইলি ধুই থকা হয় কিচেনটো। আৰু এইফালে ৰসত দি পেলাই ধুনীয়াকৈ বাহিৰলৈ নমাই দিম। এতিয়া খাব পাৰিব। মিঠাইটো খুব বিক্ৰী হয় জানেনে, গৰম গৰম বনালে খুব খাবলৈ ভাল লাগে, খুব টেষ্টি হয়। আৰু এইফালে বনাই আছোঁ বেচন বৰফি, দেখিছে বেচন বৰফি। এইফালে বনাই আছোঁ বেচন বৰফি, আৰু বেচন বৰফি ধুনীয়াকৈ কালাৰ হৈ গ'লে ইয়াক ধুনীয়াকৈ নমাব লাগিব। নমোৱাৰ পিছত অকণ চেনি পাক দি অকণমান হালকা কালাৰ দি পেলাই ইয়াক ট্ৰেত সজাই দিব লাগিব। আৰু এইফালে চাওক, মই ওপৰত বাদাম দি পেলাই ধুনীয়াকৈ ট্ৰেত সজাই দিছোঁ। আৰু এতিয়া কাটি পেলাই খাব পাৰিব, দেখিছে। ধুনীয়াকৈ এনেকৈ চাকু জোখ দি পেলাই কাটি ল'ব লাগে, কাটি পেলাই খাব পাৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।